কি খবৰ সকলোৰে ভালে আছেনে? মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱাই ওলাই লৈছোঁ। ৰাতিপুৱা নহয় বাৰু, অকণমান সময় হ'ল। এতিয়া যাবলৈ ওলাইছোঁ শিৱসাগৰ, যিহেতু আমি কাইলৈ লখিমপুৰ যোৱা কথা আছিলে। কিয় যাবলৈ ওলাইছোঁ শিৱসাগৰলৈ লখিমপুৰ যোৱাৰ আগত জনাই আছোঁ বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাপোৰ কানি বেগত ভৰাই ল'লোঁ, ভৰোৱা হৈ গ'ল। যিহেতু ইমান দূৰলৈ যাবলৈ ওলাইছোঁ, প্ৰয়োজনীয় বস্তুসমূহ ভৰাই লৈছোঁ। আৰু 3টা মানুহৰ বস্তু কিবা থাকি গৈছে নেকি, আকৌ এইটো 10বাৰমান খুলি মেলি চাবলগীয়া হৈছে বাৰু। এতিয়া কাপোৰ কানি ভৰোৱা হৈ গ'ল। এতিয়া আমি যাম প্ৰথমতে শিৱসাগৰ, কাইলৈ যাম লখিমপুৰলৈ। কাৰণটো হৈছে আমাৰ যোৰহাটৰ পৰা ডাইৰেক্ট লখিমপুৰ লৈ যোৱা গাড়ী পাবলৈ টান হয়। এনেকৈ টুকুৰা বাছত যাবলৈ যিহেতু দিগদাৰ হয় সৰু ল'ৰা ছোৱালী লৈ পিনি। আৰু তাইৰো যিহেতু গাটো ইমান ঠিক নাই, সেইকাৰণে ভাবিলোঁ শিৱসাগৰত জেঠাই ঘৰ আছে, তাতো বহুত দিন যোৱা নাই। তাতে এটা ৰাতি থাকি পিনি পাছদিনাখন ডাইৰেক্ট লখিমপুৰ গাড়ীত যামগৈ বুলি ভাবিছোঁ। যিহেতু 7টা বজাত লাইন গাড়ী থাকে লখিমপুৰলৈ, সেইখন গাড়ীতে যামগৈ বুলি আহিছোঁ ওলাই পিনি। আজি শিৱসাগৰ এয়া পালোহিয়ে। আৰু বহুত দিন যোৱাও নাছিলোঁ তাত, বোলো যাম বুলি যাব নোৱাৰি, এইটো হেৰিয়তে চান্সতে বোলো তালৈকে গৈ লওঁ। ভবামতেই আহি গ'লোঁ শিৱসাগৰ। আৰু এয়া আহি পিনি পালোঁহিয়ে শিৱসাগৰ টাউনত সোমালোঁ। এয়া ৰংঘৰ গেট পাইছোঁহি। আৰু জেঠাইহঁত শিৱসাগৰ টাউনতে ৰখি আছে আমাক আগবঢ়াই নিবৰ কাৰণে আহিলে। আৰু আহি পিনি আমি গাড়ীত ভিডিঅ' কৰি নাথাকিলোঁ, আহি পিনি গাড়ীৰ পৰা নামিলোঁ। আৰু ঘৰলৈ যিহেতু অকণমান খোজকাঢ়ি যাব লাগে, আৰু এতিয়া খোজকাঢ়ি আহি আছোঁ আমি ঘৰৰ কাৰণে। আৰু এটা কথা, আমি কাইলৈ লখিমপুৰ যাম বুলি যে কৈছিলোঁ, কাইলৈ আমাৰ লখিমপুৰ গাড়ী নাই। সেইকাৰণে পৰহিলৈকে টিকেট কৰি থৈ আহিলোঁ। পৰহিলৈ 7:30 বজাত আমাৰ গাড়ী আছে। আৰু 7:30 বজাত আমি ইয়াৰ পৰা 7টা বজাত টাউন পোৱাকৈ যাব লাগিব। লখিমপুৰ চাগে পামগৈ 12টামান বজাত। আজিৰ দিনটো আৰু কাইলৈৰ দিনটো ইয়াতে থাকি দিম। এয়া ছোৱালীয়ে আগত গৈ আছে, জেঠাইকে লৈ আছে। আৰু আহি পাই পিনি একদম কাপোৰ চাপোৰ সলাই ল'লোঁ। মই প্ৰথমতে আহি পিনি এনেকৈ চুৰিদাৰ এযোৰ পিন্ধিছিলোঁ, কিন্তু ছোৱালীজনী ইমান আমনি কৰিলে এইবোৰ খুলকৈ, আৰু তাই মোক চাদৰ মেখেলা পিন্ধাইহে এৰিলে। আৰু এতিয়া বনাইছে ৰুটি। ভাত চাত খাবলৈ মন নগ'লে আহি পিনি, সেইকাৰণে ৰুটিকে বনাব দিলোঁ। ৰুটি বনাই আছে এইফালে। আৰু ইহঁতৰ আগফালৰ পৰিৱেশটো মোৰ যে ইমান ভাল লাগে, চাবচোন মই দেখাই দিমগৈ। আগফালে একদম ট্ৰেইন গৈ থাকে পূৰা ওচৰত। সৰু ল'ৰা ছোৱালী থাকিলে ইমান দিগদাৰো হয় বাৰু অলপমান, কিন্তু অকণমান ৰিক্সত ৰাখিবলগীয়া হয়, যদিও ভাল লাগে কিবা এটা। আৰু এইফালে ৰুটি বনাই আছে। আৰু বহুত দিনৰ মূৰত আহিছোঁ, ভাল লাগিছে কিবা এটা। বহুত দিন অহা নাই কৈছোঁ নহয়, আহিমকৈ আহিবলৈ নিমিলেই। আৰু আজি মিলিলে। ৰাতিপুৱা ভাবিছোঁ যাম বুলি, আৰু ভাবিছোঁ ডাইৰেক্ট ওলাই গৈছোঁ। আৰু ছোৱালীজনীৰ গাটো একদম ভাল নহয়। আৰু তাতে এইকেইদিন পূৰা গাড়ীত অহা যোৱা কৰিয়ে আছোঁ। পূজা চাবলৈও নিলোঁ, ডক্টৰৰ ওচৰলৈও নি থকা হৈছে। আজি শিৱসাগৰ আহিছোঁ, আকৌ কাইলৈ থাকি পৰহিলৈ লখিমপুৰ যাব লাগিব। আৰু এতিয়া ৰুটিখিনি বনাই হ'ল, এতিয়া মাংসখিনি বনাই আছে। ৰুটিৰ লগত মাংস ভাজি আগতীয়াকৈ খাই লওঁ, তাৰপৰা সন্ধিয়া হ'ব হ'লেই আৰু। কিন্তু এতিয়া ভাত চাত খাই থাকিম, ৰাতিকৈ ভাত খাবলৈ আছেই। আৰু এইফালে হোৱাৰ পাছত খাই বৈ ল'লোঁ। খাই বৈ লোৱাৰ পাছত অকণমান ওলাই আহিলোঁ ৰাস্তাফালে। ৰাস্তা ইয়াত চাওকচোন, একদম পদূলি মুখতে ট্ৰেইনৰ আলি আছে। আৰু এইডোখৰতে সন্ধিয়া হ'লে চব বহি মেলি থাকে, ভাল লাগে কিবা এটা। আৰু ভিডিঅ' কৰি নাথাকোঁ, আপোনালোকক জনাই হ'লেও কথাটো। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই।